দিনটো যে কাম কৰি কৰি বহিবলৈ সময় পোৱা নাই মই কৈছোঁ নহয় বহিবলৈ সময় পোৱা নাই ইবোৰ লোকৰ ছোৱালীয়ে কাম বন নকৰে ঘৰতে বহে খাই আৰু শুৱে আমাৰ আকৌ নহ'ব কাম কৰিলেও আমাৰ বুঢ়ীজনীয়ে কৰা নেদেখে কিনো কয় বুলিহে কয় মই কৈছোঁ নহয় বিচুতিহে খালোঁ আৰু লোকৰ ছোৱালী হৈ একদম নখত বোকা সোমাব বুলি বাচন নোধোৱে কিবা নোধোৱে আমাৰ আকৌ নাই কাঁহী বাতি ধুলেও ক'ব কি কাঁহী বাতি দিছে ভিমবা লাগি আহিছে মানে কৈছোঁ নহয় চোতাল হাৰিলে ক'ব এইবোৰ চাকি কৈছে আমাৰ মুঠতে কাম কৰিলেও কাম নকৰা হয় মোবাইলটো চাবলৈ শান্তি নাই মোবাইলটো চাই লওঁ দিন গৈছে ৰাতিও হৈছে কিন্তু মোৰ জীৱনটো এনেকৈ যাবগৈ আৰু সৰস্বতী পূজাও পালেহি কাপোৰ এযোৰো নাই মায়ে গাহৰি বিচা পইচাটোকে লেলিহঁতক জ্বলাবলৈ ষ্টেটাছ লগাই দিওঁ কি বুলি লগাম সৰস্বতী পূজাত বয়ফ্ৰেণ্ড বুলি ক'লে নহ'ব পোৱালি ফালৰ পৰা গিফ্ট সেনেকৈয়ে লগাই দিওঁ মোবাইলটো চাবই নোৱাৰি সৰস্বতী পূজা যে পালেহি কি কাপোৰ চাপোৰ কিনি থাকে যোনে তোনে হিংসাই লাগে আমাৰ কাপোৰ চাপোৰ নাই সেই আগৰ ভুৱে আৰু এইবোৰ পিন্ধি মেলি যাব লাগিব এইবোৰ হাতী মইনা এইবোৰ কি দিছে কি এইটো সৰস্বতী পূজা বুলি পোৱালি ফালৰ পৰা এটা সৰু উপহাৰ 5,000 কি কৰোঁ বাৰু এতিয়া আহিব আৰু গাবলৈ মই তাকে শান্তি নাইকিয়া হ'ল জীৱনটো লোকৰ বয়ফ্ৰেণ্ডডালে ইমান দিছে পোৱালি হেনো বোলে সেইডাল টপাডালক বৰ পোৱালি বুলি কয় এডাল টপাডাল বোলে পোৱালি বোলে জলো বাৰু অকণমান খালি পোৱালি বুলি কৈছে কাৰণে মই হাঁহি উঠোঁ দে হাঁহিব নাপায় বাৰু হ'লেও সেই খোৱা আকৌ বয়সৰ মানুহজনক বাৰু পোৱালি বুলি ক'ব লাগেনে মানে যি নহওক বয়সেই হওক বা কোমলীয়াই হওক লোকৰ বয়ফ্ৰেণ্ডে কাপোৰ আনিবলৈ পইচা দিছে আমাৰ নাই তেজ খোৱা যি তাক ভাল পালেও তাক কেপি খাবলৈও পইচা মইহে দিব লাগে মোৰ জীৱনটো মানে কৈছোঁ নহয় পানী ঠা নচৰা অৱস্থা এতিয়া আমাৰ লোকৰ বয়ফ্ৰেণ্ডে দিয়ে নিদিয়ে যিটোৱে কৰি থাকক মই ভিতৰতে বহিবলৈ শান্তি নাই বহিবলৈ মনেই নোযোৱা হৈ থাকিব নহয় দিম নহয় মই আমাৰতো আজি ফোন কৰিলেও হয় তাক ফোনচোনৰ খবৰ নাই মই মুঠতে এইবোৰ চাই থাকিবলৈ নাই যদি এই বয়ফ্ৰেণ্ডে দিব পাৰে মোৰ বয়ফ্ৰেণ্ডেও মোক দিবই লাগিব আৰু মানুহ ক'পা দিব সেইডালৰ মুঠতে কেৰম খেলি থাকোঁ কিবা খেলি থাকিব মুঠতে দিবই লাগিব মই নাজানো দুখ কৰি লাভ নাই কিনো হ'ব লোকৰ আছে দিছে আমাৰ নাই নিদিয়া সেয়াকে সান্তনা ল'বি আছোঁ যাওঁ শুই থাকোঁগৈ অকণমান এইবোৰৰ পৰা এইবোৰ লোকৰ বয়ফ্ৰেণ্ড সেইজনীয়েনো কেইটা পতালে ঠিক নাই লাষ্টত এইটো ফচা দিলেগৈ দিছে না চাকৰি কৰা দেখি চাকৰিয়ে কৰে নে কিয়ে কৰে গম নাপাওঁ তাই বৰ একদম আৰ্মি ড্ৰেছ পিন্ধা ফটো দি থাকে গম নাপাওঁ নজনো বাৰু মই হ'লেও কথাহে কৈছোঁ শুই থাকোঁগৈ দেই বা এই ষ্টেটাছটো চালে বাপেকে তেহেঁতক ঘৰলৈ গৈ তাইক জ্বলাই থৈ আহোঁগৈ কাইলৈ যোৰহাটলৈকে লগ ধৰিম বোলো কাপোৰ এযোৰ আনোগৈ বৈ বুলি কিনো কয় জলি জলি মৰক জানো পাই পাছফালে দিনে বেয়া আহিলোঁ আহঁতৰ ঘৰলৈ চেলি কোনেনো চিৰিয়াছে তই এইখননো দুপৰীয়াখনত কেলেনো আহিলি হয় শুবলৈ লৈছিলোঁ শান্তি নাই বা শুবলৈ তই বৰ তোমাৰ ধেপেচিজনী হৈ পৰিছ ষ্টেটাছ দেখিছোঁ বাৰু আমাৰ ঘৰলৈকে আহিলে কেইদিনমান যাম বুলি আহিলি এইখিনিতে তহঁতৰ ঘৰলৈকে আহিছোঁ পাই তইকেইটা বহিবি নে ভাগি থাকে বুলি আকৌ ভয় লাগে দে পাৰিম ইয়া তেতিয়াহ'লে এইখিনিতে কি কৈছে এইডাল কাটি আছো গৰুজনী আনিবগৈ লাগে পথাৰ গৰু আজি অহাই নাই ভাল নহয় ভাল তোৰ ভাল ভালেই দেই কথা বতৰা পাত তাইৰ লগতে দেই তইনো কি চাই আছ বহ আকৌ বহিম আমাৰনো কি থিয় হৈ থকা বহি থকা একেই কথা তোৰ মাতটো কি হ'ল তোৰ ভাগৰ বেলেগ বিয়া হয় কাহি অৱস্থা বেয়া হ'ব সেইটো কাৰণে মানুহে চেনি বেছি খাব নালাগে চেনি খাইছিলো কাহ হৈছে জ্বৰ হৈছে মই তোক চিনিবলৈ বাকী নাই তই কেনেকুৱা মই জানো নহয় হিয়া সময় যে চিনি পাওঁ কেনেকুৱা ভেঙুচা কৰি আছে গুমাই দিয় হেৰি কি তই কেনে আহিলি কিবা সংবাদ লৈ আহিছে নেকি নহয় শুন আকৌ কাইলৈ যোৰহাটৰ পৰা আহোঁগৈ বৈ নাযাওঁ মই যোৰহাটলৈ কেলৈ যাওঁ তই যোৰহাটলৈ আমাৰ মোৰ বয়ফ্ৰেণ্ডে 5,000 টকা দিলে নহয় দেখিছিলোঁ মই ষ্টেটাছত পূজাত কাপোৰ এযোৰ ল'বি বুলি দিলে মই নাযাওঁ তই যোৰহাটৰ পৰা কাপোৰ কিনিলেহে হয় তোক যোৰহাটৰ পৰা কাপোৰ কিনিলেহে মানুহে চিনি পাব যোৰহাটত যহনি ভাল কাপোৰ পায় আমাৰ তই সেই তিয়ক জগদুৱাখন থাকোঁতে তই যোৰহাটলৈ কাপোৰ কিনিবলৈ যাব নালাগে মই নোৱাৰো যাব
তই নলওঁ নেকি সৰস্বতী পূজাত কাপোৰ? আমাৰ মা ভাগৰ সেই দেউতাই আৰু জোনত দিয়া এযোকে আছে সেইযোকে পিন্ধি যাম কিহৰ সস্তি পূজাত কাপোৰ পিন্ধি গ'লেহে মোক নালিয়া জেক বুলি চিনি পাব নি তহঁতি আছে পিন্ধি যা আকৌ আমি নাই নাযাওঁ আকৌ বৰ একেবাৰে সেনেকে নকবি পাই তোকনো কি ক'লোহি আহি পিনি কথাটোহে কৈছোঁ সি বৌ যোৰহাটৰ পৰা আহোঁগৈ বুলি দুইজনী একেলগে থাকোঁ কাৰণেহে কৈছোঁ বৌ বোলো যাওঁ মই নাযাওঁ মই যোৰহাট তই মোক অহা যোৱা ভাড়া দিবি নি পাৰিলে দি দিম আৰু পাৰিলে দি দিম সেইবোৰ জানো নহয় মই তোৰ কথা তই পাছত পাৰিলে দি দিম বুলি কৈ পাছত ভাড়াটো দে আকৌ সেই বুলি কবি মই আৰু তোক হ'ব দে তেতিয়াহ'লে আৰু তাকে ক'ব লাগিব গাড়ীখনকে লৈ আহিবলৈ হ'ব এনে গাড়ী যায় তাৰ ভাগৰ বৰদম এটা পতা হ'লে আগতে সেইসোপাক ভাল পাই চেনি খাই খাই এৰি দিয়া মই জহনি সেইবোৰ নুলিয়াবি এতিয়া মই জানো নহয় তই এইটো পাই পথাৰ দি তহঁতৰ মায়েহেঁতি তই মিলি কালা যদি কৰি দি যেন লাগিছে মোৰ তাক আমাৰ মায়ে সেইবোৰ নকৰে দেই তই কি কথা ক'বলৈ আহিছ তই হেৰি পইচা পালি আকৌ তই কথা নকবি দেই ফিট মাৰিবলৈ আহিছে আৰু তই যে মোৰ ষ্টেটাছতে হাঁহি উঠি মানে খোৱাই বুলি কৈছোঁ এতিয়া খোৱাহেন বয়সৰ এই ল'ৰাটোক বাৰু তই বুলি ক'ব লাগে একো খোৱাহেন বয়স নহয় তাৰ অকণমান চিন্তা চৰ্চাবোৰ বেছি কামৰ প্ৰেছাৰটো বেছি সেইটো কাৰণে অকণমান টপা হৈ গ'ল তই ইমান বুঢ়া পতালি আমি আকৌ তেনেকুৱা বুলি এনেও নাযাওঁ বুঢ়া হ'লে কি হ'ব মৰম চেনেহটোহে মেইন হ'ব এনে বৰ মৰম কৰে ৱাই মোৰ বেমাৰ হ'লে মই যি বাচি খাওঁ সিও খায় আকৌ বেছিকৈ জ্বৰ হ'লে ভিডিঅ' কলত একদম লাইনতে থাকে আকৌ খুব বেছি জ্বৰ হ'লে ভিডিঅ' কলতে কপালতে চুমা এটা খাই দিয়ে ভাল হৈ যায় সিও মোৰ জ্বৰ ডক্তৰ নালাগেই তই তাৰ ভাগৰ গাখীৰহে খা তোৰ ল'ৰা ছোৱালী যি হয় হাঁহি থকা নকবি দে মোৰ বিয়া খাইছে মোৰ মাকেহে সেই ল'ৰা ছোৱালী বেমাৰ হয় বুলি সৰু থাকোঁতে গাখীৰ খাই কাৰণে বাচি বাচি খাই সেই তেনেকুৱা নিবি কামো কৰি নাথাকি বিয়া তই সেইটো আৰু বুঢ়া বয়সত আহি সেইখন কৰি থাকিবলৈ সময় বুঢ়া কথা নকবি দেই চুলি হৈ দা বুঢ়া তেনেকুৱা আনিলে আমাৰ ইনিলো নালাগে আকৌ মই কৈ দিছোঁ আকৌ দেখিম নহয় তইনো বৰ কেনেকুৱাটো ভাল পাওঁ সেই বিহেন চাবলৈ যাম হ'ব যা আকৌ আমি পইচা দেখি আকৌ পইচা ল'বলৈ নাই নহয় একো পইচা দেখিব চোৱা নাই সি ধনী ঘৰ ল'ৰা তাৰ মাকেও ভাল পাইছে আকৌ পচন্দ কৰিছে সেইটো কাৰণেহে এতিয়া ধনী ঘৰনে দেখি আমি দেখা নাই নহয় তই চাগে আমি ড্ৰেছযোৰ দেখিলি আৰু সেইযোৰকে আৰু দেখি আৰু সি সঁচাকৈ আমি কয় ৱাই হ'ব তই এতিয়া যাবি দে মই থিয়ও দিম তোক কি কথা কৈ নাথাকিবি আকৌ যাম মই বোলো তই বোলো যোৰহাটলৈ যাওঁ নি বোলো লগটো ধৰি আহোঁ নাযাওঁ মই যোৰহাটলৈ যাম চিধা কথা যাম তই চিধা যা হ'ব দে তোৰ ওচৰত কোন বহি থাকেনো তেতিয়াহ'লে হ'বলৈ নাই আকৌ তোৰ নিচিনা আকৌ তই বেলেগক লগ লৈ যায়গৈ আকৌ তাৰ আকৌ হেৰি দেখিছা নাই একদম আমাৰ ঘৰলৈ নাহিবি তই এইবোৰ কথা আকৌ জ্বলাবলৈ আহিছে তাই দেখিছোঁ মই জানো এনেই অহা নাই কিবা এটা কাৰণতে আহিছে মই কাহানী বা চকী মাৰি মোক ফালি দিম নাই তাৰ কথা যিমান মই নাজানোহে কত কেইটা ভাল পালে এতিয়া চাগে এইটো ধনী দেখি আৰু পইচা দেখি ফচা ল'লে মাকে হেঁতি চাগে কালা যদি কৰিলে মোৰ ইয়াতে সন্দেহ হৈ যায় বুঢ়াই হওক ডেকাই হওক লোকৰ বয়ফ্ৰেণ্ডে পইচা চইচা দিছে আমাৰটোৱে নিদিয়ে ইয়াক মই ফোন কৰি এনেকুৱা গালি দিম মই কৈছোঁ নহয় মুখা কথা কৰিবও নোৱাৰি নহয় আমাৰ বুঢ়ীয়ে শুনিলে মোক থ'ব আমাৰ এইবোৰ বেলেগ বস্তু আকৌ এই পাছফালে গৈ মনে কৰিবগৈ লাগিব এইখিনিতে কৰিলে নহ'লে আমাৰ বুঢ়ীজনী কেনেকৈ কৰা বস্তু সুধি থাকে ফোনটো টিপিবই নোৱাৰোঁ আমাৰ বুঢ়ীজনী পৰা মুঠতে মোক কাপোৰ দিবই লাগিব দৰকাৰ পৰা কিডনী এফাল বিকি দিয়ক মোক দৰকাৰ নাই মোক মুঠতে কাপোৰ লাগিবই চিন্তা কৰি লওঁ নধৰে এতিয়া ফোন হেল্ল' ক'ত কাৰ মূৰত আছিলি তই ইমান দেৰি যে মই তোলৈ ফোন কৰি আছোঁ তই ফোন কৰি ৰিচিভ কৰিব পৰা নাই তই সেই দোকানে তই কেৰম খেলি থাক তোৰ কেৰম খেলি থাকিলে মই কেৰমে খুৱাব তোক কেৰমে খুৱাব দিনটো ফোন এটা নাই বোলে কিনো কৰিছোঁ খবৰ খাতি এটা নাই লোকক দেখিছ নাই বাৰু বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড সেনেকৈ ফুৰিবলৈ মেলিবলৈ গৈ থাকে আমাৰ নাই এইটো কুদি হগাটো কেলেনো ভাল পালোঁ আৰু মই কৈ দিছোঁ নহয় ইয়াক মানে মই কি হ'ল হস্তি পূজা পালেহি গম পাৱ নাই গম পালে নহ'ব নহয় লোকৰ বয়ফ্ৰেণ্ডে হাতী খিও বয়ফ্ৰেণ্ডে পইচা 5,000 দিছে কাপোৰ কিনিবলৈ মোক এতিয়া তাই জ্বলাই থৈ গ'লহি বোলে এইটো কি যোৰহাটলৈ যায় সেইটো কাইলৈ যোৰহাটলৈ যায় মুঠতে মই নাজানো ময়ো কাইলৈ তাইৰ লগত যোৰহাটলৈ যাম ময়ো মুঠতে মোক পইচা দে 5,000 দে মুঠতে মই নাজানো লোক তই আৰু মোৰ লাষ্টত নালাগে মোৰ পৰা ছোৱালীজনীৰ পৰা যে এইটো বিকজ কেবিত খাবলৈ যে পইচা খোজো যে চম লাগিব লাগিছিলে তুই ইমান দিনে মই কৈছোঁ আকৌ তোক মই কাহানী বা মুঠতে মই নাজানো তই মাকক ক মুঠতে মাৰ পৰা ক বুলি মোৰ জ্বৰ হৈছে বুলি কৈ দে বুলি ডক্টৰক দেখাব লাগে বুলি মোক পইচা লাগে বুলি কৈ দে এনেই দৰকাৰ হ'লে ভেকচিন পৰি দে তই কিডনী বিকি দে দৰকাৰ হ'লে মুঠতে মোক পইচা লাগিবই লোকৰ বয়ফ্ৰেণ্ডে যেতিয়া পইচা দিব পাৰে তই মোক দিব পাৰ কিনে ভাল পাইছিলোঁ তই যদি ছোৱালীজনীক যদি গাৰ্লফ্ৰেণ্ডক যদি হস্তি পূজা বুলি কাপোৰ যদি দিব ন তই ভাল পাইছিলোঁ কিনে থিয়বোৰ লগাই দিম মোৰ মুখা গলা আহিবি কাহানী বা মই তোক মাৰি পেলাম মই কৈছোঁ আকৌ লোকৰ বয়ফ্ৰেণ্ডে হেৰি কৰে তাৰপিছত তাই আকৌ দিছা তাই মোক জ্বলাই থৈ গ'লি নাই এতিয়া তই দিয়া হেঁতেন মোক নজ্বলাই নহয় মই মাৰি দিম আকৌ তোক দিবি নে নিদিয় দিবি কিমান দিবি 1,000 1,000 1,000 আজিকালি কি পায় যোৰহাটলৈ যাওঁতেই 500 টকা অহা যোৱাতে খৰচ হয় 1,000 টকা 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 1,000 টকা
অঁ 2000 দি দিবি ক'ত পা কি পা নাজানো মই কিডনী বিকি দিয়া দোকানত মুঠতে মোক লাগিবই মুঠতে পইচা মই নাজানো মুঠতে মোক তই জিপে কৰি দিয়া পইচা লাগিবই গধূলিলে ফোন অঁ সোমাব লাগিব ধাৰ কৰ দৰকাৰ হ'লে তই সি লগৰটোৰ পৰা ধাৰ কৰি দে মোক অঁ হ'ব দে মোক লাগিব আকৌ হ'ব দে অঁ তাই ফিট মাৰিছে দেখিছ নাই তাই বয়ফ্ৰেণ্ডেহে দিছে হেনো তাই ফিটডাল মাৰি থৈ গ'লহি তাই বয়ফ্ৰেণ্ডেহে তাইক পইচা দিছে কাপোৰ কিনিবলৈ আমাৰ নিদিয়ে মোৰ জনাম নহয় এতিয়া ৰহ ধাৰ কৰি হ'লেও মোক দিবই লাগিবহি মই নাজানো নহয় লোকৰ বয়ফ্ৰেণ্ডে দিয়ে আমাৰ ভৰি নিদিয়ে মই আমাৰ অল্প বুলি ভাবিছে নি আমি গমেই নাপাওঁ যেনিবা বাহুৰি তেওঁতা ভাল পালে ইটোৰ লগত চেনি খাব সিটোৰ লগত চেনি খাব ইটোৰ লগত গৈ সেই ডেটিঙত নে ফেটিঙত যাব সিটোৰ লগত যাব লাষ্টত এইটো ফচা ল'লেগৈ মই তাইৰ কথা নাজানো মোক তাইৰ কথা সুধিবলৈ আহিছে মই নাজানো তাইক মই কাহিনী একদম গুৰিয়াই দিম মই কৈছোঁ নহয় আমাৰ ঘৰলৈ আহিলেই হয় মই কৈছোঁ নহয়